Hello guys, ৰাতিপুৱাই ইয়া একদম শুই উঠিকে ওলাই আহিছো ৰাতি কি হল আমাৰ গাঁৱত দেখুৱাই আছো আপোনালোকক বহুত ভয়ানক আছিলে বতা আহিছিলে বৰদৈচিলা আহিছিলে দেখুৱাই আছো কাৰ কি হৈছে ওচৰত পুৰা প্ৰকাণ্ড গাছ বাগৰি গৈছে এটোৰ কাৰণে মই গৈ আছো চাই থাকিব আপোনালোকে মই ব্লগছ ভিডিও দেখুৱাই আছো কালি ৰাতি মানে বতা বৰষুণে ইমান ক্ষতিগ্ৰস্ত কৰিছে আমাৰ ইয়াতে আপোনালোকে পুৰা স্ক্ৰীনত দেখুৱাই দিছো গছ গছনি পুৰা ভাঙি দিছে ৱাছা চতালতো পৰি আছে গছ গছনি কিং সিং উৰাই নিছে আমাৰ পুৰা ৱাছা একদম টিং সিং বাগৰাই দিছে গছ একদম গুৰৰ ওপৰত ভাঙি দিছে মেৰিয়াই ভাঙি দিছে ইমান পাৱাৰফুল ভয়ানক বতাহ আছিল ৰাতি 12টা বজাত আহিছে বৰষুণ ৰাতিৰ 12টা বজাত মাৰিয়ামে উঠিছে চাব এতিয়া দেখা পাইছে আলি কি হৈ গৈছে বন্ধুসকল মোৰ লাইফত মই কোনো দিনো এনেকুৱা ডাঙৰ বতাহ দেখি পোৱা নাছিলো মোৰ 32 বছৰ বয়স হ'ল ইমান ডাঙৰ সুবা বাঁহ চাহ উঘলি যোৱা এনেকুৱা বৰষুণ বতাহ মই পোৱা নাছিলো তাৰ কাৰণে মই এতিয়া ব্লগছ ভিডিও বনাই দেখুৱাই আছো আপোনালোকে শেষলৈকে চাব হা সেগুন দিলে নহয় আর সব কাস্তে হইছে দেখুন ঘরও ভাঙছি দেখুন বা দেখা পাইছে ইমান ৰাতিৰ বৰষুণত আমাৰ ইমান ক্ষতিগ্ৰস্ত আমাৰ গাঁওখনৰ ইপিনে তাই কঁঠাল গাছ আম গছ সব ঘৰ চৰ ভাঙি পৰিছে কিমান কি হৈ গ'ল আপোনাক দেখুৱাই দিছো ইউটিউবত চাই থাকিব আপোনালোকে কিমান ডাঙৰ বতাহ বৰষুণ হৈছিল আমাৰ ইয়াতে দেখা পাই আছে আপোনালোকে ইমান প্ৰকাণ্ড গাছ এইটো ডাঙৰ গাছটো থাকি গ'ল কিন্তু সৰু গাছটো বাগৰি পৰি গ'ল এতে পাইপলাইন ছিন্ন হৈ আছে আমাৰ ইয়াতে ইমান ৰাতি ইমান ক্ষতিগ্ৰস্ত হৈ গৈছে ৰাতিৰ 12টা বজাত আহিছিলে বৰদৈচিলা যেটো বহুত ডাঙৰ আছিলে ভয়ানক আছিলে বাহৰ চুপ উখলি গৈছে দেখা পাইছে এটো হালি গৈছে ইমান ডাঙৰ গাছ হালি গৈছে বহুত প্ৰকাণ্ড গাছ আছিল ডাঙৰে না এই ডাঙৰ নেকি গাছটো আহাৰে গছ গছনি কিমান ক্ষতিগ্ৰস্ত কৰি ফেলাইছে ৰাতি আৰু আপোনাৰ এই বিহুৰ বতৰত মানুহৰ পইচা পাতি সব শেষ হৈ গৈছে চাফা হৈ গৈছে তথাপিতো ইমান কাম ওলাইছে এইবিলাকত কম পইচা নাযাব এতিয়া গাঁওবুঢ়া ৰাতিপুৱাই আহিছে আজি গাঁওবুঢ়া চাবা আহিছে কাৰ কি হৈছে ধুমুহাত চৰকাৰে কিবা দিব নেকি নেদে মিছা কথা চৰকাৰে আৰু ধুমুহাত ভাঙলি কিবা দিব না একো নেদে এইবিলাক সব গিৰাস্তৰৰ খৰচা আছে কিমান কি মোটামুটি গিৰাস্তৰতো 10,000 টাকাৰ ওপৰত যাবয়ে মিস্ত্ৰী কাটাতে কুটাতে 10,000ৰ বেছি যাব 10-15,000 টাকা ঘৰো ভাঙি গৈছে এইবিলাক টিং সিং আমাৰতো একদম কিবাৰ টিংটোৱে নাই দরজা সরজা গিলা এইগুলা সব উড়াই লৈ গৈছে আমাৰ তামোল চামোল ভাঙি দিছে সিহঁতৰ পুৰা গাছ ভাঙি একদম ঘৰতে পৰি আছে ভয়ানক আছিল দে কঁঠাল গাছ উঘলি গৈছে
পাইছে পুৰা ভাঙি গৈছে গাছ, বেৰাবিলাক সন্মুখৰ বেৰাবিলাক উৰাই লৈ গৈছে। ইমান ডাঙৰ প্ৰকাণ্ড বৰদৈচিলা, বাপৰে বাপ। পুৰা বৰদৈচিলা চোৱা মানুহ ৰাতিপুৱাই পুৱাই লাইন দিছে একদম। চকাইছ দেখা পাইছে কেনেকৈ বাগৰাই দিছে চব। ইমান ভয়ানক আছিল ৰাতিৰ বতাহ।